Hello everyone, কি খবৰ সকলোৰে একদম মুৰ্গী বজাৰৰ পৰা দেখাইছোঁ। আজি হ'ল 31 ডিচেম্বৰ, চ' আমি এটা মিনি পিকনিক খাম বুলি বজাৰলৈ আহিলোঁ। আৰু এয়া বজাৰ কৰি পিনে আমি আহি পাই গ'লোঁ য'ত পিকনিক খাম। এয়া বনাই আছে আৰু ঘৰটো। আৰু আমাৰ পিকনিকটো মিনি একদম মিনি। আমি মাত্ৰ 7জনী ছোৱালী। আমি এনেই আৰু আজি খাই দিওঁ বুলি খাই দিলোঁ। এতিয়া আহি পাই গ'ল এইজনী গোসানী, চাওকচোন ইমান কিউট। আৰু মই এতিয়া লাগি গ'লোঁ গাজৰ কটা কামত, আৰু ইপিনে তাই চৌকা সানি আছে। আৰু পোলাওটো যিহেতু জুইত বনোৱা নহয়, ভিতৰতে বনাবলৈ দিলে মোক। লগৰজনী ঘৰতে ভিতৰতে বনাই দিলোঁ। আৰু ইফালে আকৌ আহি পালোঁ আমি পথাৰ। চাওঁ ইফালে চিকেনটো বনাই আছে। আৰু ইহঁত দুজনীকো অকণমান দেখাই দিলোঁ। তাৰ পাছত আহি পালোঁ আমি এতিয়া মাংস টেষ্ট কৰা টাইমখিনি আৰু তো মাংস আমাক টেষ্ট কৰিব দিলে। আমি খালোঁ। তাৰপিছত এতিয়া আমাৰ খাবই হ'ল, যিহেতু মিনি ব্লগ চব দেখাত নহয়, তো আমি খাবলৈ বহিলোঁ। আৰু আমাৰ আইটেমখিনি আপোনালোকক দেখাই দিওঁ। ইপিনে চিকেন, পোলাও, ইপিনে চালাড। আৰু খালোঁ হাঁহি ফুৰ্তি 31টো পাৰ